সময়মতে ভিডিঅ'বোৰ আপলোড দিব নোৱাৰোঁ কাৰণ মোৰ কলেজত এক্সাম হৈ আছিলে তো মই ভালদৰে ইউটিউবত ভিডিঅ'বিলাক একদমেই আপলোড কৰিবলৈ নোৱাৰোঁ আপোনালোকে মোক প্লিজ বেয়া নাপাব আজিৰ পৰা মই ট্ৰাই কৰোঁ বহুত ইউটিউবত ভিডিঅ'বিলাক সময়মতে আপলোড দিবৰ কাৰণে কিন্তু নিমিলেগৈ নোৱাৰোঁ দিবলৈ আপোনালোকে হ'লেও মোৰ ভিডিঅ'বিলাক নোচোৱাকৈ নাথাকিব তথাপিও আজি মই এটা বহুত ধুনীয়া জেগা এটালৈ যাম বহুত বেছি ধুনীয়া ফটোত দেখিছোঁ যাবলৈ খুব বেছি মন গৈ আছিলে বহুত দিনৰ পৰা তো আজি কেনেবাকৈ মিলিছে যাবৰ কাৰণে তো আজি মই তাত যাম আপোনালোকক সম্পূৰ্ণকৈ দেখাম আজি মই কেনেকৈ ক'ত যাম জেগাডোখৰনো ক'ত আছে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব মই এতিয়া ওলাই মেলি ৰেডি হৈ গ'লোঁ এতিয়া তাত যাম আপোনালোকক মই সকলোবিলাক দেখুৱাম কি আছে আপোনালোকে তাত আহিব পাৰিব আজিতো সানডে হয় বহুত মানুহ ভিৰ হ'ব বহুত দেৰিকৈ ওলাইছোঁ ঘৰৰ পৰা এতিয়া যাওঁ আৰু কি হয় দেখা যাব আমি অৰুণাচলত সোমালোঁ এতিয়া যাওঁতে কিমান টাইম লাগে নেজানো আৰু গেটত বহুত গাড়ী ভিৰ আমাৰ বাছ আছিলে কাৰণে আমি আগতীয়াকৈ ওলাই আহিলোঁ আমি আৰু গৈ পাবলৈ বেছি টাইম নালাগে এডোখৰ পালোঁ ইমান ধুনীয়া জেগাডোখৰ চাৰিওফালে গছ গছনিৰে ভৰপূৰ আমি আহি পালোহি পোৱাৰ আগত এখন সৰু কাঠৰ দলং পাৰ হৈ যাব লাগে আজি সানডে মানুহ বহুত বেছি ভিৰ যেন লাগিছে এইখনেই হৈছে অৰুণাচলত থকা এখন টুং টাও ৰিজৰ্ট বহুত ধুনীয়া ৰিজৰ্টখন আপোনালোকে ইয়াত আহিব পাৰিব আপোনালোকক এবাৰ দেখাই দিছোঁ নাজাৰাটো ইমান ধুনীয়া কিন্তু আজি সানডে কাৰণে মানুহ বহুত ভিৰ এখনেই হৈছে টুং টাও ৰিজৰ্ট মানুহ বহুত বেছি ভিৰ আৰু ৰ'দটো ইমান চোকা মানুহ একদম খাওঁ খাওঁকৈ আছে ভাল লাগিছে বহুত বেছি ধুনীয়া একদম ঠাণ্ডা পৰিৱেশটো বতাহ মাৰি থাকে পূৰা পানীৰ সোঁত বহুত বেছি ইয়াতে অথনিৰ পৰা আমি ৰৈ এতিয়া শেষত খাবৰ কাৰণে দিছে খাই লওঁ এতিয়া লাহেকৈ ইয়াতো মানে আপোনাৰ যি মন পচন্দ আপুনি যি অৰ্ডাৰ দিব বিচাৰে তাতে তেনেকুৱাই পাব আমি বইল ভাত অৰ্ডাৰ দিছিলোঁ এইবিলাক ইমান ধুনীয়া আইটেম আহি গ'ল এতিয়া আমি খাই বৈ আজৰি হ'লোঁ এতিয়া চাহত অলপ দেৰি বহিছোঁ নহ'লে বহুত ৰ'দ দি আছে ইয়াত গাও ধুম বুলি ভাবিছিলোঁ গাও ধুব নোৱাৰিলোঁ পানী বহুত বেয়া এতিয়া ইয়াতে অলপ দেৰি ৰখোঁ তাৰপিছত লাহে ধীৰে ঘৰলৈ যাম আমি ইয়াত আহি পাওঁতে 1টামান বাজিলে এতিয়া মানে তথাপিও মানুহ বহুত অহা যোৱা কৰি আছে শেষেই হোৱা নাই ৰ'দ বহুত বেছি চোকা তথাপিও মানুহ ভিৰ কমা নাই ইমান মানুহ মই আপোনালোকক অথনি কৈ আহিছিলোঁ যে মই আজি বহুত ধুনীয়াকৈ ভিডিঅ'টো কৰিম বুলি কিন্তু আজি মোৰ গাটো ইমান ভাল নহয় কালি বহুত বেছি বৰফ খাই দিলোঁ আৰু আহোঁতেও এতিয়া বৰফ খাই দিলোঁ তো সেইটো কাৰণে বহুত বেছি মানে গাটো বেয়া লাগিছে আপোনালোকে মোক প্লিজ বেয়া নাপাব যিমানটো পাৰোঁ মই চেষ্টা কৰিছোঁ ভিডিঅ' কৰিবলৈ বহুত মানুহ বহুত বেছি ভিৰ তেনেকৈ ইয়াতে বহুত ধুনীয়া ধুনীয়া কেইটামান কটেজ আছে ইয়াত দিনত থাকিবলৈ নিদিয়ে নেকি ৰাতি আপোনালোকে ইয়াত থাকিব পাৰিব আপোনালোকে ইচ্ছা কৰিলে ইয়াত আহিব পাৰিব বহুত ধুনীয়া আমি ইয়াৰ পৰা যাবলৈ ওলালোঁ ভালেই লাগিলে কিন্তু মানুহ বহুত বেছি ভিৰ সেইটো কাৰণে আমি সোনকালে আহি গ'লোঁ ৰ'ব গাড়ী দেখাইছোঁ আপোনালোকক কিমান গাড়ী মানুহ ৰিজৰ্টৰ পৰা আহি আমি সোমালোঁ আকৌ গল্ডেন পাগোডা আমি মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ বহুত ধুনীয়া লাগিছে ইয়াত চাৰিওফালে মানে কি ক'ম সেউজীয়া অৰুণাচল ফালে আহিলে মানে সেইটো কাৰণে ভাল লাগে চব ফালে সেউজীয়া বহুত ভাল লাগে এইটো মন্দিৰটো এয়াই হৈছে মন্দিৰটো দেখিছে ইমান শান্ত মানুহৰ মাত এটা নাই মানে খুব বেছি মানে ইয়াত হুলস্থুলো কৰিব নিদিয়ে আপোনাক বহুত মানে ইমান ধুনীয়াকৈ ৰাখিছে নহয় চাফ চিকুণকৈ আহি মানে খুব বেছি ভাল লাগে
আপোনালোকে এবাৰ ইয়াত আহি চাবচোন। এয়া হৈছে গাড়ী পাৰ্কিং কৰা জেগা। চাওক ইমান ধুনীয়া, কি ক'ম আৰু। ফটো চটো মাৰিলোঁ। এতিয়া আমি ঘৰলৈ উভতিব লাগিব। ধুনীয়াকৈ মন্দিৰ চন্দিৰ চাই আহিলোঁ। এতিয়া আমি গৈ আছোঁ ঘৰলৈ। আজি ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো কেনে পালে চাই জনাব। আশা কৰোঁ ভাল পালে, কিন্তু মোৰ গাটো বহুত বেয়া আছিলে, তথাপিও মই চেষ্টা কৰিলোঁ অলপ চলপ মানে ভালদৰে দেখাবলৈ, যিমানটো পাৰোঁ চেষ্টা কৰিছোঁ। ধন্যবাদ। আকৌ আপোনালোকক লগ পাম নেক্সট এটা ভিডিঅ'ত। আপোনালোকে চাই থাকিব আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পায়